वेलकम बैक टू माई यूट्यूब चैनल स्वीटिज मेकओवर। आज आम एट फटोशूटत गई आसो कामाख्या। मोर ये भिडिओ प्रथমৰ পৰা শেষলৈকে চাই থাকক। मडेल गराकी घर आহি পালোহি। এতিয়া আমি মেকআপটো স্টাर्ट কৰিম। ঠিক আছে, আহক চাই থাকক মেকআপ। Close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go, through the wastelands, through the highways, and on we'll go. आमार शूटिंग चली आछे। फोटोग्राफार गाड़ी ऊपर पाले गई। Finding life along the way, melodies we haven't played. No, I don't want no. Hold me close till I get up. Time is barely on our side. আজি স্বপ্নজিতৰ লগত আকৌ এবাৰ কাম কৰিলোঁ। বাকী স্বপ্নজিত নমস্কাৰ। আমি কাম কৰি থাকোঁ, খুব ভাল লাগে কাম কৰি। আজি এটা নতুন কনচেপ্টত কাম কৰিছোঁ। আমি নতুন পৰ্টফলিঅ' শ্বুট, নতুন এগৰাকী মডেল পায়েল চক্ৰৱৰ্তী তেওঁৰ নামটো। তেখেতক আমি নতুনকৈ প্ৰমোট কৰিছোঁ আজি। গতিকে তেখেতৰ খুব নতুন অভিজ্ঞতা। গতিকে তেখেতক নতুন ছোৱালীয়ে এজনীক পজিঙৰ পৰা আদি কৰি গোটেইখিনি শিকাবলগীয়া হৈছে। যথেষ্টখিনি কষ্ট হৈছে অকণমান আমাৰ। গতিকে তেখেতে কেনেকুৱা পাইছে বা সেইটো তেখেতৰ ওপৰত ডিপেণ্ড কৰি আমি এটা টিম ৱাইজ কাম কৰিছোঁ। তেখেতক শিকাবলৈ ট্ৰাই কৰিছোঁ, যত্ন কৰিছোঁ। কিমানখিনি শিকাব পাৰিছোঁ, কিমানখিনি নিজে কৰিব পাৰিছোঁ নাজানো। ফটোখিনি ওলালেহে আপোনালোকৰ ভিউখিনিৰ ওপৰতহে আমি গম পাম যে কেনেকুৱা কাম কৰিছোঁ। গতিকে কিমানখিনি আৰু ধন্যবাদ। তাকে আহক মডেলগৰাকীৰ লগত চিনাকি হওঁ। এয়া আমাৰ লগত আছে পায়েল চক্ৰৱৰ্তী। বাকী আজি আমাৰ লগত কাম কৰি কেনেকুৱা পালা? মোৰ কাম কৰি বহুতে ভাল লাগিছে। মানে বহুত গৰম আছিলে, কিন্তু তাও মানে কামৰ লগত এনজয়মেণ্ট দুটাই হৈছে। মোৰ বহুত ভাল লাগিছে। আৰু সিহঁতে মেকআপটো যেনেকৈ কৰিছিলে, মইতো মানে ইমান চফ্টকৈ কৰাই থাকে যে মানে মোৰ টোপনি পাই যায় এনেকৈ হৈ আছিলে। কিন্তু বহুত ভাল কাম কৰিছে দুজনে। এণ্ড আই এম গ্লেড কি মানে সিহঁতে মোক বহুত ছাপোৰ্ট কৰিছে। আৰু মোৰ নতুন কাম কৰি মোৰ বহুত ভাল লাগিলে। এইটো মোৰ নিউ এক্সপিৰিয়েঞ্চ আছিলে, মানে বহুত ভাল লাগিছে। সুইটি বা এটা নিউ ইউটিউব চেনেল খুলিছে, সুইটি মেকওভাৰ। চ' লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নোৱাৰিবা।
ফাইনেলি আমাৰ ফটোশ্বুটটো কমপ্লিট হ'লগৈ আজি বহুত ধুনীয়া এটা লোকেশ্যনত আছিলে শ্বুটটো আপোনালোকে মোৰ ফাইনেল ফটোজখিনি মোৰ ইনষ্টা আৰু ফেচবুকত দেখা পাব অতি সোনকালে মোৰ লিংকটো দিয়া আছে তলত ডেছক্ৰিপশ্যনত আৰু মোৰ চেনেলটো আপোনালোকে একদম নতুন হয় আপোনালোকে এইটো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ